নমস্কাৰ বন্ধুসকল, জুবিন গাৰ্গৰ লগত একেলগে কণ্ঠদান কৰা শিল্পী জুবলী বৰুৱাই জুবিন গাৰ্গৰ ছবি মচি পেলোৱাক লৈ চৰকাৰক গৰিহণা যোগাইছে। তেওঁনো কি মন্তব্য কৰিছে আমি সকলোৱে চাই লওঁ হওক। এখন আপুনি ৱালৰ পৰা মুচি দিব পাৰিব। জুবিনদাৰ যি সত্তা বা জুবিনদাৰ প্ৰতি যি ভাল পোৱাৰ প্ৰত্যেকগৰাকী অসমীয়াৰ শিৰে শিৰে আছে, সেয়া আমি কোনেও কেতিয়াও মুচি দিব নোৱাৰে। এখন ছবি হয়তো ৱালৰ পৰা মুচিব পাৰিব। আৰু ইতিমধ্যে দেখিলেই যে এখন ছবি মুচিবলৈ চেষ্টা কৰোঁতে কেনেকুৱা ধৰণকে গোটেই ৰাইজ কেনেকৈ আগবাঢ়ি আহিছে। গতিকে জুবিনদাৰ প্ৰতি যোনটো মৰম, সেয়াৰ কাৰণে আমাক এখন ৱালৰ প্ৰয়োজন নাই। মানে জুবিনদা আমাৰ প্ৰত্যেকগৰাকী অসমীয়াৰ শিৰে শিৰে বুকুৱে বুকুৱে আছে, হৃদয়ে হৃদয়ে আছে। কিন্তু এটা কথা আমি ক'ব বিচাৰিম যে যিগৰাকী শিল্পীয়ে গোটেই জীৱন অকল অসমক লৈ জীয়ালে, গতিকে গুৱাহাটীখনত কিবা যদি বিশেষ অনুষ্ঠান থাকে, কিবাও থাকে, তাতে জুবিনদাৰ ফটো মুচি পেলাই যে আন কিবা অকাৰ প্ৰয়োজন আছে সেইটো বুলি মই নাভাবোঁ। কাৰণ যথেষ্ট জেগা আছে, আন জেগাও তেওঁলোকে বাছি উলিয়াব পাৰিলেহেঁতেন। কি কাৰণত মানে কি বিশেষ তেখেতসকলে তাতে অংকন কৰিব বিচাৰিছিলে আমি নাজানো, কিন্তু জুবিনদাৰ ফটো মুচি আন কিবা হোৱাটো সেইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰু ইতিমধ্যে গোটেই অসমবাসী সেইটো প্ৰমাণ কৰি দিছে। সেয়াই ক'ব বিচাৰিম যে যিয়ে চেষ্টা নকৰক কিয়, আমি যেতিয়ালৈকে জীয়াই আছোঁ আৰু আমাৰ পিছৰ প্ৰজন্ম যেতিয়ালৈকে থাকিব, অসম যেতিয়ালৈকে থাকিব, জুবিনদা তেতিয়ালৈকে প্ৰত্যেক অসমীয়াৰ হৃদয়ে হৃদয়ে থাকিব। আৰু জুবিনদা এখন আকৌ কৈছোঁ, এখন ৱালৰ প্ৰয়োজন নাই, কাৰণ জুবিনদা প্ৰকৃতিৰ মাজত আছে, গোটেই অসমৰ বতাহতে জুবিনদা আছে আৰু সদায় থাকিব।